Hello friends, আপুনি জানেনে শ্ৰী কৃষ্ণই কিয় 16,000 নাৰীক বিবাহ কৰিছিল? কিয় মহাদেৱ আৰু শ্ৰী কৃষ্ণৰ যুদ্ধ লাগিছিলে আৰু প্ৰাগজ্যোতিষপুৰৰ লগত তাৰ সম্পৰ্ক কি আছিলে? Let's find out this mythological events today. ৰজা নৰকৰ বংশটোৰ নাম আছিলে ভৌম বংশ। তেওঁক প্ৰতিপালন কৰিছিলে বিদেশ নামৰ ৰাজ্যৰ জনক ৰজাই। প্ৰবাদ আছিল যে বিষ্ণুৰ আন এটা অৱতাৰে নৰকক হত্যা কৰিব। সেয়েহে নৰকৰ মাতৃ ধৰিত্ৰীয়ে বিষ্ণুৰ ওচৰত বৰদান বিচাৰিছিলে যে নৰকে এটা দীঘলীয়া জীৱন জীয়াব পাৰিব, লগতে সৰ্বশক্তিমান হ'ব। আৰু বিষ্ণুৱে এই বৰদান দিছিলে। আপোনালোকে হয়তো জানে যে ৰজা নৰকে কামাখ্যা দেৱীক বিয়াৰ প্ৰস্তাৱ দিছিলে। আৰু এই ক্ষেত্ৰত কামাখ্যা দেৱীয়ে নৰকক এটা চৰ্ত দিছিলে যে এৰাতিৰ ভিতৰতে তেওঁ নীলাচল পাহাৰত এটা মন্দিৰ, এটা পুখুৰী আৰু মন্দিৰলৈ যোৱাৰ পথ নিৰ্মাণ কৰি দিব লাগিব। চৰ্তটো সম্পূৰ্ণ হ'বলৈ কিছু সময় বাকী থাকোঁতেই কামাখ্যা দেৱীৰ নিৰ্দেশত এটা কুকুৰাই ডাক দিয়ে। আৰু সেয়ে ৰাতিপুৱা হোৱা বুলি কামাখ্যা দেৱীয়ে তেওঁৰ সেই প্ৰস্তাৱটো অগ্ৰাহ্য কৰে। খঙত একো নাই হৈ নৰকে সেই কুকুৰাটোক খেদি গৈ কাটি দুচেও কৰে। এতিয়া বৰ্তমান দৰং জিলাত অৱস্থিত কুকুৰাকাটা নামৰ ঠাইডোখৰ তেনেকৈ উদ্ভৱ হোৱা বুলি জনা যায়। আনহাতে আপোনালোকে হয়তো জানে যে মন্দিৰলৈ যোৱা সেই আধা বনোৱা পথটোক এতিয়াও মেখেলা উজোৱা পথ বুলি জনা যায়। এতিয়া আহোঁ আমি নৰকৰ মৃত্যুলৈ। 16,000 গোপিনী হৰণ কৰা, দেৱী অদিতিৰ কাণফুলি চুৰ কৰা ইত্যাদিবোৰ অপৰাধৰ পিছত বিষ্ণুৰ অৱতাৰ শ্ৰীকৃষ্ণই গৰুৰ পক্ষীৰ ওপৰত উঠি পত্নী সত্যভামাৰ লগত প্ৰাগজ্যোতিষপুৰলৈ আহি নিজৰ সুদৰ্শন চক্ৰৰে নৰকক হত্যা কৰে। আৰু সেই লজ্জিত আৰু অপমানিত 16,000 নাৰীয়ে কৃষ্ণক কাকতি মিনতি কৰা তেওঁলোকৰ সন্মান বচাবৰ কাৰণে শ্ৰীকৃষ্ণই তেওঁলোকক পত্নীৰ মৰ্যাদা দিয়ে। এইবাৰ আমি কথা পাতিম নৰকৰ পুত্ৰ ভগদত্তৰ বিষয়ে, যি বিখ্যাত আছিলে তেওঁৰ সুপ্ৰতীক নামৰ হাতীৰ পিঠিত উঠি কৰা যুদ্ধৰ বাবে। মহাভাৰতত ভগদত্তক এজন খুবেই পৰাক্ৰমী ৰজা হিচাপে জনা যায়। অৰ্জুনৰ লগত হোৱা যুদ্ধত তেওঁ বৈষ্ণৱাস্ত্ৰ অৰ্জুনৰ প্ৰতি নিক্ষেপ কৰে যদিও এই অস্ত্ৰ শ্ৰীকৃষ্ণৰ ডিঙিত ফুলৰ মালা হৈ পৰে। অৰ্জুনৰ হাতত যুদ্ধখনত ভগদত্তৰ মৃত্যু হয়। প্ৰাচীন প্ৰাগজ্যোতিষপুৰৰ আন এজন ৰজা হ'ল শোণিতপুৰৰ বান ৰজা। প্ৰবাদ আছে যে তেওঁৰ 1000খন হাত আছিলে আৰু তেওঁ শিৱভক্ত আছিলে। তেওঁ নিজৰ জীয়েক উষাক অগ্নিগড়ত বন্দী কৰি ৰাখিছিলে। এদিন ৰাতি উষাই সপোনত এজন যুৱকক দেখিছিলে যি আছিলে শ্ৰীকৃষ্ণৰ নাতিয়েক অনিৰুদ্ধ। উষাৰ বান্ধৱী চিত্ৰলেখা সেই সময়ৰ এজন অতি নিপুণ চিত্ৰশিল্পী আছিলে, যিয়ে ছবি আঁকি উষাক অনিৰুদ্ধৰ ছবিখন দেখাইছিলে। এই চিত্ৰলেখাৰ সহায়তে অনিৰুদ্ধ প্ৰাগজ্যোতিষপুৰলৈ আহিছিলে আৰু উষাক লগ পাইছিলে। এই বিষয়ে যেতিয়া বান ৰজাই গম পালে, তেওঁ অনিৰুদ্ধক বন্দী কৰি থৈ দিছিলে। সেয়েহে শ্ৰীকৃষ্ণই শোণিতপুৰ ৰাজ্য আক্ৰমণ কৰে আৰু ৰজা বানৰ হৈ যুদ্ধ কৰিছিলে স্বয়ং মহাদেৱে। যুদ্ধৰ অন্তত শ্ৰীকৃষ্ণই বানক ক্ষমা কৰে আৰু উষা অনিৰুদ্ধৰ বিবাহ সম্পূৰ্ণ হয়। গতিকে ফ্ৰেণ্ডছ, এয়া আছিলে প্ৰাচীন অসমৰ লগত জড়িত কিছুমান মিথলজিকেল ইভেণ্টছ। নেক্সট এপিছডৰ পৰা আমি আলোচনা কৰিম অসমৰ ইতিহাসৰ বিষয়ে। চ' stay tuned.